ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে ৰাজহুৱা সভা। প্ৰধানমন্ত্ৰীৰ ৰাজ্যপাল নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ। ডিব্ৰুগড় লোকসভা সমষ্টি তথা দুলিয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংচঙী গাঁও পঞ্চায়তক সম্প্ৰতি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৃথক কৰি আন বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে শনিবাৰে টেঙাখাত পাওঁখৰিজনীয়া মুকুল ফুকন ৰংগমঞ্চৰ প্ৰেক্ষাগৃহত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক বিদ্যাধৰ ফুকনে সভাপতিত্ব কৰা আৰু অন্যতম আহ্বায়ক দীপনজ্যোতি ফুকন আৰু ত্ৰৈলোক্য গগৈয়ে আঁত ধৰা এই সভাত অৱসৰপ্ৰাপ্ত শিক্ষক নীলাম্বৰ গগৈ আৰু সদানন্দ গগৈ, ৰংচঙী গাঁও পঞ্চায়তৰ সভাপতি জিন্তু বৰা, অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গগৈ, সমাজকৰ্মী দিবন ফুকন, প্ৰাক্তন ছাত্ৰ নেতা কুছেব দৰা, টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি গৌতম গগৈ, আটাচু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰূপম গগৈ, অগপৰ দুলিয়াজান বিধানসভা সমষ্টিৰ সম্পাদক হিৰণ্য সোণোৱালকে ধৰি বহুকেইজন বক্তাই ৰংচঙী পঞ্চায়তক আন সমষ্টিৰ অন্তৰ্ভুক্ত কৰিব বিচৰাৰ বিৰুদ্ধে নিজৰ মতামত দাঙি ধৰি বক্তব্য প্ৰদান কৰে। সভাত কেইবা শতাধিক ৰাইজৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, চেতনা শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি, পূৰ্বাঞ্চল টাই সাহিত্য সভা, টিপমীয়া বিজয় সংঘ, পাখৰিজনীয়া ৰূপজ্যোতি মিলনজ্যোতি, সূৰ্যোদয় কপহুৱা প্ৰগতি, দূৰৈচুক জোনালী আৰু আমগুৰি নৱতৰংগ সংঘৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকি সভাখনি সাফল্যমণ্ডিত কৰি তোলে। সভাৰ শেষত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ বাবে গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱটো হ'ল ৰংচঙী গাঁও পঞ্চায়তক 118 নং দুলিয়াজান বিধানসভা সমষ্টিত ৰাখিবৰ কাৰণে অতি শীঘ্ৰেই ভাৰতৰ নিৰ্বাচন আয়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যপাল, ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাজহ মন্ত্ৰী, জিলা উপায়ুক্ত, স্থানীয় বিধায়ক, লগতে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, অসম জাতীয় পৰিষদৰ সভাপতি, ৰাইজৰ দলৰ সভাপতি, অসম গণ পৰিষদৰ সভাপতি আৰু টেঙাখাত ৰাজচক্ৰ বিষয়া এইসকলক অতি শীঘ্ৰে স্মাৰকপত্ৰ প্ৰদান কৰিবৰ কাৰণে আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। এইটো 1 নম্বৰ প্ৰস্তাৱ। প্ৰস্তাৱ নম্বৰ 2, দ্বিতীয় প্ৰস্তাৱ হ'ল ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান সমষ্টিৰ পৰা পৃথক নকৰাৰ ক্ষেত্ৰত, অৰ্থাৎ দুলিয়াজান সমষ্টিতে ৰখাৰ ক্ষেত্ৰত আজিৰ সভাই ঐক্যমত পোষণ কৰে। ৰংচঙী পঞ্চায়তৰ 10টা ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালেই ৰংচঙী পঞ্চায়তক আগৰ দৰে ৰখাৰ ক্ষেত্ৰত একমত হৈ আছে আৰু সেই কথা প্ৰমাণ কৰিবৰ কাৰণে ৰংচঙী পঞ্চায়তৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ প্ৰতিগৰাকী সন্মানীয় ৱাৰ্ড সদস্য আৰু ৱাৰ্ড সদস্যৰ উদ্যোগত বা নেতৃত্বত আৰু সংশ্লিষ্ট আয়োজকৰ সহযোগত প্ৰতিটো ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালত কাইলৈৰ পৰা এক গণস্বাক্ষৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। সংশ্লিষ্ট বিষয়ববীয়া তথা বিভাগবিলাকত এইটো প্ৰমাণিত হ'ব যে সমগ্ৰ ৰংচঙী পঞ্চায়তবাসী ৰাইজেই ৰংচঙী পঞ্চায়তক পৃথক কৰাটো নিবিচাৰে। 3 নম্বৰ প্ৰস্তাৱ, যিহেতু এই সম্পৰ্কটো আজিৰ সভাত একাধিকবাৰ ওলাইছে, সেই প্ৰস্তাৱটো হ'ল ৰংচঙী গাঁও পঞ্চায়তক টেঙাখাত ৰাজচক্ৰ আৰু টেঙাখাত উন্নয়ন খণ্ডৰ অধীনলৈ আনিবৰ কাৰণে যিমানবোৰ প্ৰয়োজনীয় কাম কাজ কৰিব লাগে সেই কাম কাজখিনি কৰিবৰ কাৰণে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। অৰ্থাৎ চাবুৱা ৰাজচক্ৰ আৰু পানীতোলা উন্নয়ন খণ্ডৰ অধীনৰ পৰা আমাৰ এই ঐতিহাসিক পঞ্চায়তটিক টেঙাখাত ৰাজচক্ৰ আৰু টেঙাখাত উন্নয়ন খণ্ডৰ অধীনলৈ নিবৰ কাৰণে আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰিব বিচৰা হৈছে। এইকেইটা হ'ল আজিৰ সভাত আমি গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ বা গ্ৰহণ কৰিবলৈ আগবঢ়া গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। আৰু এই ধৰণে আমি যিমানবিলাক
কাগজে পত্ৰই গণতান্ত্ৰিকভাৱে কৰিব পৰা প্ৰয়োজনীয় কাম সেই কামখিনি কৰিবৰ কাৰণে আমি আয়োজকসকলে আপোনালোক সকলোৱে কেতিয়াও চেষ্টাৰ ত্ৰুটি নকৰোঁ। এই সকলোবিলাক কৰাৰ পাছতো যদিহে বিভাগীয় কৰ্তৃপক্ষই ৰংচুঙি পঞ্চায়তক অন্য সমষ্টিলৈ নিব খোজে, তেখেতলোকে যদি মানি ল'ব নোখোজে, তেতিয়াহ'লে কি কৰিম, এইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। সেই ক্ষেত্ৰত কেইবাগৰাকী ব্যক্তিৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি এই প্ৰস্তাৱ লোৱাটো উচিত হ'ব বুলি ভাবোঁ যে আমাৰ এই কাম কাজৰ প্ৰতি, আমাৰ এই প্ৰস্তাৱকেইটাৰ প্ৰতি যদি কোনো সঁহাৰি নজনায়, তেতিয়াহ'লে ৰাইজে গণতান্ত্ৰিকভাৱে ৰাজপথলৈ ওলাই আহিবৰ কাৰণেও, অৰ্থাৎ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবৰ কাৰণেও আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। গতিকে শ্ৰোতাৰ ৰাইজ, এইকেইটা হ'ল আজিৰ সভাত আমি গ্ৰহণ কৰিবলৈ আগবঢ়া গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। বৰ্তমান সমগ্ৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ অংশ হিচাপে আমি ইতিমধ্যে জানিব পাৰিছোঁ ঐতিহাসিক তৈলনগৰী খ্যাত 118 নম্বৰ দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা ঐতিহাসিক ৰংচুঙি গাঁও পঞ্চায়তক পৃথক কৰিব খোজা হৈছে। এই কথা আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে বাৰম্বাৰ আলোচনাও হৈছে আৰু প্ৰস্তুতিও ইতিমধ্যে চলাইছে। গতিকে ৰংচুঙি গাঁও পঞ্চায়তক আকস্মিকভাৱে ৰাইজৰ জনমত নোলোৱাকৈ, গণশুনানি নোলোৱাকৈ এইধৰণে পৃথক কৰিব খোজা কাৰ্যক আমি ৰংচুঙি পঞ্চায়তবাসীৰ লগতে সমগ্ৰ দুলীয়াজান সমষ্টিবাসীয়ে কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে ৰংচুঙি গাঁও পঞ্চায়তক কোনো কাৰণত দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা যাতে পৃথক কৰিব নোৱাৰে, তাৰ কাৰণে আজি ৰংচুঙি গাঁও পঞ্চায়তৰ অন্তৰ্গত পাখৰজনীয়া গাঁৱৰ মুকুল ফুকন ৰংগমঞ্চ প্ৰাংগণত ইতিমধ্যে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈছে আৰু ৰাজহুৱা সভাত ৰাইজে এই কথা স্পষ্টভাৱে মত দিছে যে কোনো কাৰণত ঐতিহাসিক আমাৰ স্মৃতি বিজড়িত আৰু আত্মপৰিচয় জড়িত এই ৰংচুঙি গাঁও পঞ্চায়তক যাতে পৃথক কৰিব নোৱাৰে ৰাইজে স্পষ্ট কৰি দিছে। কাৰণ আমি অতীজৰে পৰা ঐতিহাসিক দুলীয়াজান বিধানসভা সমষ্টিৰ বাসিন্দা হিচাপে আমাৰ এক সুকীয়া আত্মপৰিচয় আছে। দুলীয়াজানত বাস কৰা সকলো খিলঞ্জীয়া ভূমিপুত্ৰই আমি আত্মপৰিচয়েৰে, গৌৰৱেৰে, স্বাভিমানেৰে ক'ব খোজোঁ আমি দুলীয়াজান সমষ্টিৰ বাসিন্দা। গতিকে এই আত্মপৰিচয়ক নস্যাৎ কৰিব বিচৰা হৈছে আৰু ৰাইজৰ শুনানি নোলোৱাকৈ এইধৰণে ৰংচুঙি গাঁও পঞ্চায়তক অন্য সমষ্টিলৈ লৈ যাব খোজা এই কাৰ্যক আমি সমষ্টিবাসীৰ লগতে ৰংচুঙি গাঁও পঞ্চায়তবাসীৰ ৰাইজে তীব্ৰ গৰিহণা দিছোঁ আৰু ভাৰতৰ নিৰ্বাচন আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰেই তেখেতলোকৰ এই হঠকাৰী সিদ্ধান্তক এই হঠকাৰী কাৰ্যক তেখেতলোকে নাকচ কৰিব লাগে আৰু আগৰ দৰেই ৰংচুঙি গাঁও পঞ্চায়তক দুলীয়াজান বিধানসভা সমষ্টিত ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। টেঙাখাতত নতুনকৈ আৰম্ভ হ'ল CSC বাল বিদ্যালয়। ইউনিক ইনষ্টিটিউট অফ টেকনলজি ফাউণ্ডেশ্যনৰ অধীনত উন্নত মানদণ্ডৰ কম্পিউটাৰ শিক্ষা আৰু স্পকেন ইংলিছৰ প্ৰশিক্ষণ কেন্দ্ৰ। CBSC পাঠ্যক্ৰমৰ অধীনত নাৰ্চাৰী, LKG আৰু UKG লগতে কম্পিউটাৰ শিক্ষা আৰু স্পকেন ইংলিছৰ বিনামূলীয়া নামভৰ্তি চলি আছে। অতি সোনকালে যোগাযোগ কৰক। আমাৰ ঠিকনা টেঙাখাত টাউন, AT ৰোড নিয়েৰ আছাম পেট্ৰল পাম্প, ডিব্ৰুগড়, আছাম। যোগাযোগৰ নম্বৰ 9365430379 আৰু 7896342210।